Hello friends, I am Rahul and আপোনালোকে চাই আছে Assamese Rahul. So friends, আজি মই আপোনালোকক লৈ যাবলৈ লৈছো এটা মন্দিৰলৈ। So সেইভাবে ভিডিওটো চাই থাকক। So বলক মন্দিৰলৈ যাওঁ। আৰু ফ্ৰেন্ডছ এয়া আপোনালোকে দেখিছে এয়াই হৈছে নামদাং শিলৰ সাঁকো যি শিলৰ সাঁকো এটা শিলৰ পৰাই বনোৱা হৈছিল। So friends, এয়াই হৈছে শিৱসাগৰত থকা সাই বাবা মন্দিৰ। So friends, আপোনালোকে সাই বাবা মন্দিৰ চালে বুলি মই আশা কৰিলো এণ্ড আপোনালোক ইয়ালৈ আহিব পাৰে শিৱসাগৰত আছে আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব এণ্ড বাই বাই।